গুড মৰ্ণিং অসম, কি খবৰ? মই লৈ আহিছোঁ আপোনালোকৰ কাৰণে অক্টোবৰ মাহৰ প্ৰথম দিনটো ৰাখিফল 1 অক্টোবৰ দেওবাৰ। আহক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। মেঘ ৰাশিৰ ফলাফলসমূহ আজি আপোনাৰ বন্ধুৰ লগত গধূলি সময়খিনি ভালকৈ অতিবাহিত হ'ব, কাৰণ ই আপোনাৰ আহিবলগীয়া পোৱা নষ্ট কৰিব পাৰে। আপোনাৰ কোনোবা বন্ধু আজি আপোনাৰ পৰা বহুত পৰিমাণৰ ধন ঋণ হিচাপে বিচাৰিব পাৰে। যদি আপুনি তেখেতক এই পৰিমাণৰ ধন দি দিলে আপুনি আৰ্থিকভাৱে দুৰ্বল হৈ পৰিব। কিছুদিনৰ পৰা আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত অলপ ধ্যান কেন্দ্ৰিত কৰক। অৱশ্যে আজি আপুনি সামাজিক কাৰ্যত অধিক ধ্যান দিয়ক আৰু প্ৰয়োজনত থকা মানুহ সহায় কৰিবলৈ চেষ্টা কৰক। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। আজি আপুনি আপোনাৰ জীৱনসংগীক ছাৰপ্ৰাইজ দিব পাৰে। আপোনাৰ সকলো কাম এৰি আজি আপুনি তেখেতৰ লগত সময় অতিবাহিত কৰিব পাৰে। আপোনাৰ জীৱন নগৰীৰ অসুখী স্বাস্থ্যৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব পাৰে। যদি আপোনাৰ মাত শুৱলা হয় তেন্তে গান এটা গাই আপুনি প্ৰেমিকক আজি সুখী কৰিব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আহিছোঁ বৃষ ৰাশি ফলাফললৈ। ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শান্তি ভংগ কৰিব পাৰে। মানসিক হেঁচাৰ পৰা হাত সাৰিবলৈ বাহিৰা কিতাপ পঢ়ক। আৰ্থিক নিৱেশৰ পৰা আজি বহুত ভাল দিন, কিন্তু উচিত পৰামৰ্শ অনুযায়ী নিৱেশ কৰক। ঘৰুৱা কাম কাজ শেষ কৰা আপোনাৰ সন্তানৰ হাতত সহায়ৰ হাত আগবঢ়াব। অৱসৰ সময়ত সিহঁতক এনেকুৱা কাম কৰিবৰ বাবে উৎসাহিত কৰক। প্ৰেমিক আজি আপোনাৰ কিবা এটা কথাই দুখ দিব পাৰে। তেখেত আপোনাক বেয়া পোৱাৰ আগতে আপুনি কথাটো উপলব্ধি কৰি তেখেতক মনোৱাৰ আপোনাৰ কৰণীয়। অৱসৰৰ সময়ত আপুনি যিকোনো মুভি চাব পাৰে, কিন্তু মুভিখন আপোনাৰ মনপুত নহ'ব, যাৰ বাবে আপুনি সময় অপচয় কৰাৰ দৰে অনুভৱ হ'ব। বিয়াৰ আগৰ ধুনীয়া দিনৰ স্মৃতিখিনি আজি সতেজ হ'ব পাৰে। সেই আগৰ দৰে ঘূৰি ফুৰা, হাঁহি ধেমালি আৰু ফূৰ্তি ইত্যাদিবোৰে আপোনালোকৰ বাবে আজি দিনটোৰ উপহাৰ। আজি বাহিৰৰ খোৱা বস্তু আপোনাৰ পেট বেয়া কৰিব পাৰে, এইবাবে আজি বাহিৰৰ খোৱাটো পৰিহাৰ কৰক। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আহিছোঁ মিথুন ৰাশিৰ ফলাফললৈ। ভাল লগা কিতাপ পঢ়ি মগজুৰ ব্যায়াম কৰিব। অংশীদাৰী ব্যৱসায়সমূহক বিনিয়োগ কৰাৰ পৰা দূৰত থাকক আৰু বেছি চোকা লোক থকা আৰ্থিক যোজনাসমূহৰ পৰা নিৱেশ কৰাৰ পৰা দূৰত থাকক। আপোনাৰ পৰিয়ালক পৰ্যাপ্ত সময় প্ৰদান কৰক। সিহঁতক অনুভৱ কৰাওক যে আপুনি সঁচাকৈ মৰম কৰে। সিহঁতৰ লগত অধিক সময় অতিবাহিত কৰক আৰু অভিযোগ তথা অভিমান কৰিব সুযোগেই নিদিব। শাৰীৰিক ব্যায়ামৰ যেন এতিয়া কোনো এক প্ৰয়োজন নাই। আপুনি যে অনবৰতে প্ৰেমৰ ভাৱনাতে ডুব গৈ থাকে, কোনোবা আধ্যাত্মিক গুৰু অথবা ডাঙৰজন আপোনাৰ সহায় কৰিব পাৰে। বৈবাহিক জীৱনৰ ভেটি হ'ল প্ৰেম আৰু ভাল খাদ্য, আৰু আজি আপুনি দুয়োটা বস্তুৰ অভিজ্ঞতা লাভ কৰিব। আপোনাৰ বন্ধু অথবা জীৱনসংগীৰ লগত অনলাইন চিনেমা দেখি আপুনি নিজৰ লেপটপ আৰু ইণ্টাৰনেটৰ সদব্যৱহাৰ কৰিব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আহিছোঁ আমি কৰ্কট ৰাশিৰ ফলাফললৈ। আজি অলপ বিশ্ৰাম কৰক আৰু কামৰ মাজত যিমান পাৰে সিমান বেছি আৰাম কৰক। নতুন যোজনা এটা আপোনাৰ চকুত লাভান্বিত দৰে দেখিব, কিন্তু আশা কৰা মতে আপোনাক লাভ দিব নোৱাৰিব। বিনিয়োগ কৰাৰ সময়ত অতি সোনকালে কোনো নিৰ্ণয় নলয় যেন। আপোনাৰ ব্যক্তিত্ব আৰু ব্যৱহাৰৰ জৰিয়তে আপুনি কিছুমান নতুন বন্ধু পাব পাৰে। আপোনাৰ প্ৰিয়জনৰ আজি আপোনাৰ পৰা অকল বিশ্বাস আৰু প্ৰতিশ্ৰুতিবোৰ বিচাৰিব। এই ৰাশিৰ ছাত্ৰ ছাত্ৰী আজি নিজৰ মূল্যৱান সময় নষ্ট কৰিব পাৰে। আজি মোবাইলত বা টিভিত প্ৰয়োজনতকৈ বেছি সময় নষ্ট কৰিব পাৰে। কিছুমান মানুহে বিবাহ সম্পৰ্কটো অকল কাজিয়া যেন আৰু যৌন সম্পৰ্কত কেন্দ্ৰ কৰি গৈ থাকে বুলি ক'ব খোজে, কিন্তু আজি আপুনি সকলোবোৰ অৱস্থা শান্ত বুলি অনুভৱ কৰিব। যদি আজিৰ কাম আপুনি কাইলৈ পেলাই আছে তেন্তে ইয়াৰ বেয়া পৰিণাম আপুনি ভুগিব লাগিব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আহিছোঁ সিংহ ৰাশিৰ ফলাফললৈ। আজি আপোনাৰ বন্ধুসমূহ অতি সমৰ্থন কৰা হ'ব আৰু আপোনাৰ সদায় সুখী ৰাখিব। আজি আপোনাৰ শহুৰৰ আপোনাৰ পৰা আৰ্থিক সহায় বিচাৰিব পাৰে আৰু সিহঁতৰ সহায় কৰি আপুনি আৰ্থিক বিপদত পৰিব পাৰে। যদিও অৱস্থা সোনকালে ভাললৈ আহিব। আপুনি নিজৰ ঘৰ আৰু তাৰ আশে পাশে আজি কিবা পৰিৱৰ্তন আনিব পাৰে। নতুন ৰোমাঞ্চৰ প্ৰবল সম্ভাৱনা আছে। প্ৰেমৰ সুগন্ধিত ফুল আপোনাৰ জীৱিত অতি সোনকালে ফুলিব পাৰে। আজি আপুনি নতুন চিন্তাধাৰাৰে পৰিপূৰ্ণ হ'ব আৰু যি কামেই কৰিবৰ বাবে পচন্দ কৰিব তাতেই আপুনি প্ৰয়োজনতকৈ অধিক লাভ পাব। আজি আপুনি আৰু জীৱন সংগীয়ে ভাল সংবাদ লাভ কৰিব পাৰে। আজি আপুনি আৰামতকৈ বিশ্ৰাম ল'ব নোৱাৰিব, কাৰণ আপোনাৰ কিছুমান অতি বন্ধু আৰু আত্মীয় আপোনাক বিশ্ৰাম ল'ব নিদিব। অৱশ্যে প্ৰত্যেক মুদ্ৰাৰ এক ভাল অংশও থাকে। এই সুযোগৰ ব্যৱহাৰ আপোনালোকৰ বন্ধুত্ব অনুযায়ী ভাল অধিক শক্তিশালী কৰি তুলিব পাৰে আৰু ইয়াৰ পৰা আপুনি লাভান্বিত হ'ব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আজি আহিছোঁ কন্যা ৰাশি ফলাফলসমূহলৈ। আজি আপুনি স্বাস্থ্যৰ কথা চিন্তা কৰাৰ কোনো আৱশ্যক নাই। আপোনাৰ ওচৰ পাজৰৰ লোকসমূহে আপোনাক উৎসাহিত কৰিব আৰু প্ৰশংসা কৰিব। যিসকল লোকে আপোনাক চিনি পায় সিহঁতৰ জৰিয়তে আপুনি আজি নতুন উৎসৰ পৰা ধন পাব পাৰে। কিছুদিনৰ পৰা আপোনাৰ ব্যক্তিগত জীৱনৰ ওপৰত অলপ ধ্যান দিয়ক।
অৱশ্যে আজি আপুনি সামাজিক কাৰ্যত অধিক ধ্যান দিয়ক আৰু প্ৰয়োজনত থকা মানুহক সহায় কৰিবলৈ চেষ্টা কৰক। আকাশখন অধিক উজ্জ্বল দেখা যাব। ফুলৰ সমূহত ৰঙৰ খেলা ধুনীয়াকৈ প্ৰতিফলিত হ'ব আৰু আপোনাৰ ওচৰে পাজৰে থকা সকলো বস্তু উজ্জ্বল উঠিব, কাৰণ আপুনি নতুনকৈ প্ৰেমৰ অনুভূতি অনুভৱ কৰিব। জীৱনত হৈ থকা অশান্তিৰ মাজত আজি আপুনি নিজৰ বাবে পৰ্যাপ্ত সময় পাব আৰু আপুনি নিজৰ পচন্দৰ কাম কৰাটো সফল হ'ব। বিবাহৰ পিছত কিছুমান কথা প্ৰয়োজনতকৈ অধিক আগবঢ়োৱাটো অনিবাৰ্য হৈ পৰে। আজি আপুনি এইবোৰ কথাৰ বাবে ব্যস্ত হৈ থাকিব পাৰে। আপোনাৰ ভৱিষ্যতৰ পৰিকল্পনা বনাবৰ বাবে এয়া এক উপযুক্ত দিন, কাৰণ আপোনাৰ ওচৰত অলপ ভালকৈ আজৰি সময় আছে, কিন্তু পৰিকল্পনাও ব্যৱহাৰিক ৰাখিলে ভাল। কাল্পনিক কেতিয়াও আপোনাৰ কামত নাহে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ ফলাফলসমূহলৈ। আপোনাৰ উচ্চ বৌদ্ধিক ক্ষমতা আপোনাৰ অদক্ষতাৰ লগত যুঁজ কৰাত সহায় কৰিব। অকল ধনাত্মক বিচাৰৰ জৰিয়তে এই সমস্যাবোৰৰ পৰা ৰেহাই পাব পাৰি। জীৱনসংগীৰ লগত পইচাৰ বিতৰ্ক হ'ব পাৰে। আজি আপোনাৰ অযথা খৰচ কৰা অভ্যাসৰ ওপৰত আপোনাৰ সংগী আপোনাক সৰু সুৰা এটা ভাষণ দিব পাৰে। বন্ধু সন্ধিয়া সময়ৰ বাবে এটা ভাল পৰিযোজনা বনাই আপোনাক দিন আৰু সুখী কৰি তুলিব পাৰে। প্ৰেমৰ যাদু যেন আপোনাক নিয়ন্ত্ৰণ কৰাত কোনো প্ৰকাৰে বাধা দিয়া নাই। ইয়াক অনুভৱ কৰক। অপ্ৰত্যাশিত দূৰ সম্পৰ্কীয় আলহীৰ আগমনে আপোনাৰ সময়ৰ অপচয় ঘটাব পাৰে। বৰষুণজাক সদায় প্ৰেমৰ লগত জড়িত বুলি মানি অহা হৈছে, আৰু আজি আপুনি নিজৰ লগৰী গৰাকীৰ লগত প্ৰেমৰ বৰষুণত তিতি আকৌ এজাক অজান প্ৰেমৰ অনুভৱ কৰিব। যাত্ৰাত লগ পোৱা কোনোবা সুন্দৰী কথা ভাবি আপুনি ভাল অনুভৱ কৰিব পাৰে। আপোনাৰ দিন শুভ। ইয়াৰ পাছতে আমি আগবাঢ়িছোঁ বৃশ্চিক ৰাশিৰ ফলাফলসমূহলৈ। আপুনি অৱসৰৰ সময়ত আনন্দ কৰিব পাৰিব। আপুনি ঘূৰা ফুৰা কৰা আৰু পইচা খৰচ কৰা মুডত থাকিব, কিন্তু যদি আপুনি এনেকুৱা কৰে তেন্তে আপুনি পৰিতাপ কৰিবলগীয়া হ'ব পাৰে। কোনোবা ধাৰ্মিক স্থল অথবা তেনেকুৱা সম্বন্ধীয় ঠাইত যোৱাৰ সম্ভাৱনা আছে। আপোনাৰ প্ৰিয়জনৰ সততাৰ ওপৰত সন্দেহ নকৰিব। আজি অৱসৰ সময় এনেই বিনা কথাত তৰ্কৰ অপচয় নহ'ব, যাৰ বাবে দিনটো শেষত আপুনি হতাশ হৈ যাব। এই দিনটো বিবাহিত জীৱনৰ আটাইতকৈ বিশেষ দিনৰ ভিতৰত এটা দিন হ'ব। আজি বাহিৰত ওলাই গৈ আপোনাৰ বন্ধু অথবা পৰিয়ালৰ লগত খাবলৈ যাব পাৰে। যদিও বাহিৰত খোৱাটো অলপ খৰচী হ'ব, কিন্তু আপোনাৰ কাৰণে ভাল হ'ব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আজি আগবাঢ়িছোঁ ধনুৰাশিৰ ফলাফলসমূহলৈ। বাহিৰত ঘূৰা মেলা তথা বন্ধুবৰ্গৰ লগত দূৰণিৰ ঠাইবোৰলৈ অভিযান কৰা আদি আপোনাক আনন্দ আৰু মানসিক সন্তুষ্টি প্ৰদান কৰিব। এই ৰাশিৰ বিবাহিত ব্যক্তিসকলৰ শহুৰৰ ঘৰৰ পৰা অৰ্থ লাভ হোৱাৰ সম্ভাৱনা আছে। যি ব্যক্তি আগৰ পৰাই আপোনাৰ প্ৰতি ভাল ভাৱ পোষণ কৰি থকা নাছিল, তাৰ লগত আজি আপুনি সকলো কথা মীমাংসা কৰি লোৱা উচিত। আপুনি ৰোমান্টিক ভাৱনা আৰু সপোনতে উঠি ভাহি থাকিব। সময়ৰ মূল্য বুজক। সেইবোৰ মানুহৰ মাজত থকা যাৰ কথা আপুনি বুজি ভাল নাপায়। এনেকুৱা কৰাটো আপোনাৰ ভৱিষ্যতলৈ বিপদ মাতি আনিব পাৰে। আজি আপুনি নিজৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ সন্ধিয়া আপোনাৰ জীৱন সংগীৰ লগত অতিবাহিত কৰিব। আপোনাৰ কথাসমূহ আজি আপোনাৰ নিকটতম মানুহবোৰে বুজি পোৱাত অসুবিধা পাব, যাৰ ফলত আপুনি চিন্তিত হৈ পৰিব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আগবাঢ়িছোঁ আমি মকৰ ৰাশি ফলাফললৈ। আজি ফূৰ্তি আৰু নিজৰ পচন্দৰ কাম কৰাৰ দিন। কিছুমান বিশেষ লোকে যিকোনো যোজনাত পইচা নিৱেশ কৰাৰ বাবে তৈয়াৰ হৈ থাকে, য'ত সম্ভাৱনা দেখা যায় আৰু য'ত প্ৰাধান্য আছে। আপোনাৰ সন্তানৰ লগত এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক আপুনি বিকশিত কৰক। পুৰণি কথাবোৰ এৰি আহিব লগা ভাল সময়ৰ পিনে চাওক। আপোনাৰ এই চেষ্টা নিশ্চয় সফল হ'ব। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোৰ সজীৱ কৰি তুলিব। খৰধৰকৈ কোনো নিৰ্ণয় গ্ৰহণ নকৰিব, যি নিৰ্ণয়ৰ বাবে যাতে পিছলৈ আপুনি পৰিতাপ কৰিবলগীয়া নহয়। জীৱনৰ সকলোতকৈ জটিল সময়ৰ আপোনাৰ জীৱন লগৰী আপোনাক পূৰ্ণ সহযোগ আগবঢ়াব। ছাত্ৰই নিজৰ দুৰ্বল বিষয় লৈ শিক্ষকৰ কাষ চাপিব পাৰে, আৰু শিক্ষকৰ পৰামৰ্শ অনুযায়ী আপুনি সেই বিষয়ৰ জটিলতা বুজি পোৱাত সহায় হ'ব। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আগবাঢ়িছোঁ আমি কুম্ভ ৰাশি ফলাফলসমূহলৈ। আপোনাৰ উৰ্জা স্তৰ আজি অধিক থাকিব। খৰচত বৃদ্ধি হ'ব, কিন্তু লগতে আমদানিত ইয়াত হোৱা গোটেই খৰচ সন্তুলিত হৈ যাব। বহুত বঢ়িয়া দিন যেতিয়া আপুনি বেলেগৰ মনোযোগ নিজৰ পিনে আকৰ্ষিত কৰিব। আপোনাৰ সন্মুখত পচন্দ কৰিবলৈ বহুত বস্তু থাকিব, আৰু আপোনাৰ সমস্যা এইটোৱে যে কোনটো আগত লোৱা যায়। আজিৰ দিনাখন আপুনি এক প্ৰাকৃতিক মনোমোহা দৃশ্য চাই অভিভূত অনুভৱ কৰিব পাৰিব। আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়সমূহত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। যিসকল মানুহ বিয়াক অকল যৌন প্ৰবৃত্তি নিৰ্মূলৰ এক আহিলা হিচাপে গণ্য কৰে, সিহঁতৰ ধাৰণাসমূহ ভুল, কাৰণ আজি আপুনি সঁচা প্ৰেমৰ অনুভূতি লাভ কৰিব। মা দেউতাক নোকোৱাকৈ আজি আপুনি তেখেতৰ মন পচন্দৰ খানা ঘৰলৈ আনিব পাৰে। ফলস্বৰূপে এক ধনাত্মক পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ দিন শুভ হওক। ইয়াৰ পাছতে আমি আজিৰ দিনটোৰ শেষৰ ৰাশিফলটোৰ বিষয়ে জানিবলৈ ওলাইছোঁ। সেইটো হৈছে মীন ৰাশিফল। আজি মীন ৰাশিৰ ফলাফলসমূহ হৈছে: সুখী দিনৰ বাবে মানসিক অশান্তিৰ পৰা বাচি থাকক। কিছুমান জৰুৰী যোজনা ক্ৰিয়ান্বিত হৈছে আৰু সতেজ আৰ্থিক লাভ হ'ব। বাৰিষ্ঠ আত্মীয় আপোনাক অনবৰতে কিছুমান অপ্ৰয়োজনীয় কথাৰ বাবে অশান্তি কৰিব পাৰে। আজি আপোনাৰ হাঁহিত কোনো আৱেগ অথবা অৰ্থ নাথাকিব কোনো শব্দ বা কোনো ছন্দৰ কাৰণ।
আপোনজনৰ অনুপস্থিতিত মনটো যেন উকা উৰুঙা হৈ থাকিব। আজি খালী হৈ থকা সময়ত সঠিক ব্যৱহাৰ কৰি পুৰণি বন্ধুসকলক লগ কৰাৰ পৰিকল্পনা বনাব পাৰে। আজি আপুনি জীৱন সংগীৰ লগত ৰোমান্টিকভাৱে কটাব পাৰে। এনেকৈ দুয়োজনে সম্বন্ধ অধিক শক্তিশালী হ'ব। আজি ঘৰৰ ছাদত শুই আকাশখন চাই এক অজান প্ৰশান্তি অনুভৱ কৰিব পাৰে। আজি আপোনাৰ ওচৰত ইয়াৰ বাবে পৰ্যাপ্ত সময় হ'ব। আপোনাৰ দিন শুভ হওক। গতিকে সতীৰ্থসকল, আজিৰ ৰাশিফল ইমানেই আছিল। যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, লাইক কৰক, কমেণ্ট কৰক আৰু শ্বেয়াৰ কৰক। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, যিটোত আপোনালোকে ভিডিঅ'টো চাই আছে, যাতে প্ৰত্যেক দিনাই আপোনালোকে নিজৰ ৰাশিফলটো বহুত কম সময় ভিডিঅ'তে চাব পাৰে। ধন্যবাদ। জয় অসম। আপোনাৰ দিন শুভ হওক।